Welcome to Study Learning. আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিবলৈ গৈ আছোঁ HSLC ক্লাছ 10ৰ ইংৰাজী গ্ৰামাৰৰ কিছুমান ইম্পৰ্টেণ্ট ট্ৰান্সলেশ্যনৰ বিষয়ে। সো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি অন্তিম সময়লৈ চাই থাকিবা, কাৰণ এই ভিডিঅ'টোত মই যিকেইটা ট্ৰান্সলেশ্যনৰ কুৱেশ্যনৰ বিষয়ে ডিছকাছ কৰিছোঁ, এই কুৱেশ্যন কেইটা প্ৰিভিয়াছ ইয়াৰত অহা 2012ৰ পৰা 2017 লৈকে অহা কুৱেশ্যন হয় আৰু লগতে বিভিন্ন ধৰণৰ টেক্সট পেপাৰত অহা কুৱেশ্যন। সো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি অন্তিম সময়লৈকে চাই থাকিবা। তেনেহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ট্ৰান্সলেশ্যন HSLC 2012। চোৱা, এই পাঁচটা কুৱেশ্যন আহিছিল 2012ত মেট্ৰিক ফাইনেল পৰীক্ষাত। প্ৰথম কুৱেশ্যনটো হৈছে, সজ নাগৰিকসকল দেশ এখনৰ সম্পদ। আনচাৰ, গুড চিটিজেনছ আৰ ৰিচোৰ্চ অৱ এ কাউণ্ট্ৰি। 2 নম্বৰ কুৱেশ্যনটো হৈছে, দেশখনৰ উন্নতি তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰে। আনচাৰটো হৈছে, ডেভেলপমেণ্ট অৱ দ্য কাউণ্ট্ৰি ডিপেণ্ডছ অন দেম। 3 নম্বৰ কুৱেশ্যনটো হৈছে, ছাত্ৰ অৱস্থা হ'ল প্ৰস্তুতিৰ সময়। আনচাৰ, ষ্টুডেণ্টছ লাইফ ইজ দ্য টাইম ফৰ প্ৰিপাৰেশ্যন। 4 নম্বৰ কুৱেশ্যনটো হৈছে, তেতিয়াহে তেওঁলোক ভৱিষ্যতে সুনাগৰিক হ'ব পাৰিব। আনচাৰটো হৈছে, দেন অনলি দে কেন বি গুড চিটিজেনছ ইন ফিউচাৰ। 5 নম্বৰ কুৱেশ্যনটো হৈছে, এই ক্ষেত্ৰত শিক্ষকসকলে ছাত্ৰ ছাত্ৰীক সহায় কৰিব পাৰে। আনচাৰ, টিচাৰ মে হেল্প দ্য ষ্টুডেণ্টছ ইন দিছ ৰিগাৰ্ড। এতিয়া ডিছকাছ কৰিম 2013 চনত মেট্ৰিক ফাইনেল পৰীক্ষাত অহা ট্ৰান্সলেশ্যন কেইটা। প্ৰথম কুৱেশ্যনটো হৈছে, গছে আমাক ফুল, ফল আৰু ছাঁ দিয়ে। আনচাৰ, ট্ৰিজ গিভছ আছ ফ্লাৱাৰ, ফ্ৰুইটছ এণ্ড শ্বেড। 2 নম্বৰ কুৱেশ্যনটো হৈছে, জ্ঞানী লোকে কয় এজোপা গছ 10জন পুতেকৰ সমান। আনচাৰ, ৱাইজ মেন চে এ ট্ৰী ইজ ইকুৱেল টু 10 ছন্স। 3 নম্বৰ কুৱেশ্যনটো হৈছে, তুমি গছৰ যতন কৰা নে? আনচাৰ, ডু ইউ টেক কেয়াৰ অৱ ট্ৰী। 4 নম্বৰ কুৱেশ্যনটো হৈছে, গছ আৰু প্ৰাণীবোৰ ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰশীল। আনচাৰ, ট্ৰিজ এণ্ড এনিমেলছ আৰ ডিপেণ্ড অন ইচ আদাৰ। 5 নম্বৰ কুৱেশ্যনটো হৈছে, গছৰ পাতবোৰ সেউজীয়া, লিভছ আৰ গ্ৰীণ। HSLC 2014। এতিয়া ডিছকাছ কৰিম 2014 চনত মেট্ৰিক ফাইনেল পৰীক্ষাত অহা ইম্পৰ্টেণ্ট ট্ৰান্সলেশ্যন কেইটা। প্ৰথম কুৱেশ্যনটো হৈছে, অসম এখন ধুনীয়া প্ৰদেশ। আনচাৰ, আছাম ইজ এ বিউটিফুল প্ৰভিন্স। 2 নম্বৰ কুৱেশ্যনটো হৈছে, ই ভাৰতবৰ্ষৰ উত্তৰ পূব প্ৰান্তত অৱস্থিত। আনচাৰ, ইট ইজ ছিটুৱেটেড ইন দ্য নৰ্থ ইষ্টাৰ্ণ পাৰ্ট অফ ইণ্ডিয়া। 3 নম্বৰ কুৱেশ্যনটো হৈছে, শ্ৰীমন্ত শংকৰদেৱ অসমৰ মহানতম ব্যক্তি। আনচাৰ, শ্ৰীমন্ত শংকৰদেৱ ইজ দ্য নবলেষ্ট পাৰ্চন অৱ আছাম। 4 নম্বৰ কুৱেশ্যনটো হৈছে, তুমি মটৰ গাড়ী চলাব জানানে? আনচাৰ, ডু ইউ ন' হাউ টু ড্ৰাইভ এ কাৰ। 5 নম্বৰ কুৱেশ্যনটো হৈছে, শিক্ষকজনে ৰমেনক ক'লে আলিবাট পাৰ হওঁতে সাৱধান হ'বা। আনচাৰটো হৈছে, দ্য টিচাৰ ছেইড টু ৰমেন বি কেয়াৰফুল হোৱাইল ক্ৰছিং দ্য ৰোড। এতিয়া আলোচনা কৰিম 2015 চনত মেট্ৰিক ফাইনেল পৰীক্ষাত অহা ইম্পৰ্টেণ্ট ট্ৰান্সলেশ্যন কেইটা। প্ৰথম কুৱেশ্যনটো হৈছে, মায়ে মোক সুধিছিল সঁচা কথা কৈছানে? আনচাৰ, মাদাৰ আস্কড মি আৰ ইউ টেলিং দ্য ট্ৰুথ। 2 নম্বৰ কুৱেশ্যনটো হৈছে, তুমি কেতিয়াবা সিংহ দেখিছানে? আনচাৰ, হেভ ইউ এভাৰ চিন এ লায়ন। 3 নম্বৰ কুৱেশ্যনটো হৈছে, যিজন মানুহ আজি আমাৰ স্কুললৈ আহিছিল তেখেতক মই চিনি পাওঁ। আনচাৰ, আই ন' দ্য মেন হু কেম টু আৱাৰ স্কুল টুডে। 4 নম্বৰ কুৱেশ্যনটো হৈছে, মই নহালৈকে তুমি ৰ'বা। আনচাৰ, প্লিজ ৱেইট টিল আই ডু নট কাম বেক। এতিয়া ডিছকাছ কৰিম 2016ত মেট্ৰিক ফাইনেল পৰীক্ষাত অহা ইম্পৰ্টেণ্ট ট্ৰান্সলেশ্যন কেইটা। প্ৰথম কুৱেশ্যনটো হৈছে, এই কিতাপ মোৰ আৰু এইখন তোমাৰ। আনচাৰ, দিছ বুক ইজ মাইন এণ্ড ডেট ইজ ইয়ৰ্ছ। 2 নম্বৰ কুৱেশ্যনটো হৈছে, সোণ এবিধ মূল্যৱান ধাতু। আনচাৰ, গল্ড ইজ প্ৰিচিয়াছ অৰ ভেলুৱেবল মেটেল। 3 নম্বৰ কুৱেশ্যনটো হৈছে, অনুগ্ৰহ কৰি তেওঁক দৰ্জাখন খুলিব কোৱা। প্লিজ টেল হিম টু অ'পেন দ্য ডোৰ। 4 নম্বৰ কুৱেশ্যনটো হৈছে, তেওঁ যেতিয়া আহিছিল মই বাতৰি কাকত পঢ়ি আছিলোঁ। আনচাৰ, When he came, I was reading
নিউজ পেপাৰ। এতিয়া আলোচনা কৰিম 2017 চনত মেট্ৰিকৰ ফাইনেল পৰীক্ষাত অহা ইম্পৰ্টেণ্ট ট্ৰেন্সলেশ্যন কেইটা। প্ৰথম কুৱেশ্যনটো হৈছে পৃথিৱীখন ঘূৰণীয়া, আনচাৰ দ্য আৰ্থ ইজ ৰাউণ্ড। 2 নম্বৰ কুৱেশ্যনটো হৈছে তুমি নিতৌ কিমান সময় লিখা পঢ়া কৰা, আনচাৰ ফৰ হাউ লং ডু ইউ ৰিড এণ্ড ৰাইট এভৰি ডে। 3 নম্বৰ কুৱেশ্যনটো হৈছে আজি ৰাতি বৰষুণ দিব পাৰে, আনচাৰ ইট মে ৰেইন টু নাইট। 4 নম্বৰ কুৱেশ্যনটো হৈছে বুঢ়া মানুহজনে বৰ লাহে লাহে কথা কয়, আনচাৰটো হৈছে দ্য অল্ড মেন স্পিক্স ভেৰি শ্ল'লি। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। মই আশা কৰোঁ তোমালোকে নিশ্চয় এই কুৱেশ্যনবোৰৰ আনচাৰ শিকি ল'বা আৰু যদি ভিডিঅ'টো ভাল লাগে কমেণ্ট কৰি কমেণ্ট বক্সত জনাবা।